বন্ধুসকল ৰোষ্ট আজিকালি দিনত ৰোষ্ট ভিডিঅ' চাই সকলোৱে ভাল পায় আৰু ভাৰতত বহুতো ডাঙৰ ডাঙৰ ৰোষ্টাৰ আছে কিন্তু বন্ধুসকল আজিৰ ভিডিঅ'টোত মই আপোনালোকক আমাৰ অসমৰ ৫জন আটাইতকৈ পপুলাৰ ৰোষ্টাৰৰ বিষয়ে জনাম আৰু নাম্বাৰ 1ত কোনজন ৰোষ্টাৰ আছে জানিবলৈ এই ভিডিঅ'টো শেষলৈকে চাব আৰু প্লিজ বন্ধুসকল আপোনালোকে মোক অলপ হেল্প কৰিব আৰু আপোনালোকে মাত্ৰ তলত থকা সাবস্ক্ৰাইব বাটনটো ক্লিক কৰিব লাগে আৰু ক্লিক কৰিব নাপাহৰিব সো লেটস ষ্টাৰ্ট দ্য ভিডিঅ' উইদাউট ডিলে বন্ধুসকল নাম্বাৰ 5ত আছে নগাঁও ৰোষ্টাৰ বয় বন্ধুসকল এই ইউটিউবাৰজনৰ ঘৰ আমাৰ অসমৰ নগাঁও জিলাত আৰু এই ৰোষ্টাৰজনৰ নাম হৈছে দুদুমণি নাথ আৰু দুদুমণি নাথে 28 জুলাই 2018 চনত ইউটিউব চেনেল ক্ৰিয়েট কৰিছিল আৰু বৰ্তমান সময়ত এই চেনেলটোত 1.76 লাখ সাবস্ক্ৰাইবাৰ আছে আৰু 397 ভিডিঅ'ছ আপলোড কৰিছে বন্ধুসকল নাম্বাৰ 4ত আছে টেঙা নিদিবা বন্ধুসকল টেঙা নিদিবা চেনেলটো অনাজনক সকলোৱে দয়া বুলি জানে কিন্তু বন্ধুসকল তেখেতৰ ৰিয়েল নেম হৈছে সন্তোষ বৰঠাকুৰ আৰু এখেতৰ ঘৰ দেগাঁৱত বন্ধুসকল এই চেনেলটোত বৰ্তমান সময়ত 2.47 লাখ সাবস্ক্ৰাইবাৰ আছে আৰু 178 ভিডিঅ'ছ আপলোড কৰিছে আৰু টেঙা নিদিবা চেনেলটো 16 আগষ্ট 2020 চনত ক্ৰিয়েট কৰিছিল বন্ধুসকল নাম্বাৰ 3ত আছে অসমৰ ডেকা বন্ধুসকল অসমৰ ডেকা চেনেলটো অনাজনৰ নাম হৈছে প্ৰাঞ্জল ডেকা আৰু তেখেতে 17 আগষ্ট 2017 চনত ইউটিউব চেনেল ক্ৰিয়েট কৰিছিল আৰু এই চেনেলটোত বৰ্তমান সময়ত 5.33 লাখ সাবস্ক্ৰাইবাৰ আছে আৰু 823 ভিডিঅ'ছ আপলোড কৰিছে বন্ধুসকল নাম্বাৰ 2ত আছে বিকাশ আমিন বন্ধুসকল এই চেনেলটোৰ অনাৰজনৰ নাম বিকাশ আমিনে আৰু এখেতৰ ঘৰ কামৰূপ জিলাত বন্ধুসকল বিকাশ আমিনে 14 নৱেম্বৰ 2017 চনত ইউটিউব চেনেল ক্ৰিয়েট কৰিছিল আৰু এখেতৰ বৰ্তমান সময়ত চেনেলটোত 6.18 লাখ সাবস্ক্ৰাইবাৰ আছে আৰু এখেতে 185টা ভিডিঅ' ইউটিউবত আপলোড কৰিছে তো বন্ধুসকল নাম্বাৰ 1ত আছে মিষ্টাৰ ৰাজা বন্ধুসকল মিষ্টাৰ ৰাজা চেনেলটোৰ অনাৰজনৰ নাম হৈছে ৰাজা দাস আৰু এখেতৰ ঘৰ লখিমপুৰত আৰু এখেতে 10 জুলাই 2018 চনত এই চেনেলটো ক্ৰিয়েট কৰিছিল আৰু বৰ্তমান সময়ত এই চেনেলটোত 7.43 লাখ সাবস্ক্ৰাইবাৰ আছে আৰু 499 ভিডিঅ'ছ ইউটিউবত আপলোড কৰিছে তো বন্ধুসকল এই ভিডিঅ'টোত এইখিনি আছিল মই আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকৰ বহুত ভাল লাগিল আৰু আপুনি কোনজন ৰোষ্টাৰ ভিডিঅ' চাই আটাইতকৈ ভাল পায় কমেণ্টত জনাব নাপাহৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব সো বাই বাই